সো বন্ধুসকল এইবিলাক খুঁটা চাওক কিমান ডাঙৰ ডাঙৰ খুঁটা পুতিছে আৰু এইফালে চক আছে চাওক ওপৰত কাম কৰি আছে আৰু দলংখনৰ কাম পুৰা চলি আছে সো বন্ধুসকল এইটো মণিকোট হয় আৰু এই মণিকোটত বৰ্তমান তলা লগাই থোৱা আছে কাৰণ এইটো নিব মানুহবিলাক আহে মানুহবিলাকে ইয়াত ধুনীয়াকৈ এই থকা খোৱা বোৱা ধুনীয়াকৈ কৰিব পাৰে আৰু এইবিলাক অনুগ্ৰহ কৰি ৰন্ধন ব্যৱহাৰ কৰি পৰিষ্কাৰ কৰি যাব ইয়াত লিখা আছে হেল্ল' গাইজ কি খবৰ কেম বেক টু আনাদাৰ ভিডিঅ' সো বন্ধুসকল এতিয়া মই গৈ আছোঁ লখিমপুৰৰ মাজতে এখন দলং বনাই থকা হৈছে সেই দলংখন চাবৰ কাৰণে গৈ আছোঁ আৰু আমাৰ অনিৰুদ্ধ থান আছে ওচৰতে সেই অনিৰুদ্ধ থানলৈও যাম চ' গাইজ ভিডিঅ'টো চাই থাকিব আৰু যিসকল মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি দিয়া ছাবস্ক্ৰাইব কৰি দিব চ' গাইজ love me, well then baby I have a taste. All the highs and the lows, no they'll never be the same. I don't really wanna hurt you, but I can't control the pain. If you're sticking by my side, maybe we could be okay. Okay, okay, maybe you could be the change I need today. I promise that I've never felt this way. I really hope that you will choose to stay through all the pain. I know you told your friend you're not okay, and tell me what's wrong and why you never said you felt that way. Guess you're trying to stay strong and fake. ফাইনেলি অনিৰুদ্ধ থানখন পালোহি আৰু এইখন হৈছে তাৰ গেটখন মূল গেটখন এইখনেই চ' বন্ধুসকল এতিয়া মই ভিতৰলৈ সোমাই যাম চ' গাইজ ভিডিঅ'টো চাই থাকক আৰু ছাবস্ক্ৰাইব কৰিব যিসকলে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি দিয়া নাই চ' গাইজ ব'লক ভিতৰলৈ সোমাই যাওঁ আমাৰ খানা চ' গাইজ ভিতৰলৈ সোমাই আহিলোঁ আৰু সোমাই আহি পেলাই আপোনালোকৰ চাৰিওফালৰ পৰিৱেশটো মই দেখুৱাম এতিয়া চ' বন্ধুসকল এই থানখন অনিৰুদ্ধদ্বীপ থান আৰু বা নাহৰদী থান বুলি কোৱা হয় আৰু ইয়াত বহুতো বান্দৰ আছে আপোনালোকক মই দেখুৱাম এই বান্দৰবোৰ গাইজ চাওক কিমান ধৰণৰ গছ আছে চাওক এইখন হৈছে অনিৰুদ্ধদ্বীপ থান আৰু এই থানখনেই আমাৰ ওচৰতে আছে বিহপুৰীয়াৰ পৰা 4-5 কিলোমিটাৰ দূৰত সেইটো কাৰণে আমি ইয়ালৈ আহিছোঁ আৰু মানে কি ইমান গৰমত মানে আবেলি সময়ত ওলাই গুচি আহিলোঁ এই থানখনলৈকে চ' গাইজ ব'লক চ' বন্ধুসকল এই ফলকখন দেখিছে আৰু এই ফলকখনত অনিৰুদ্ধদেৱৰ গোটেই ইতিহাসটো লিখা আছে তেওঁ ক'ত জন্মগ্ৰহণ কৰিছিলে কেতিয়া জন্মগ্ৰহণ কৰিছিলে ক'ত পঢ়িছিলে সকলোবিলাক লিখা আছে এইখন ফলকত অনিৰুদ্ধদেৱ থানৰ এইটো নামঘৰ চ' বন্ধুসকল ব'লক আগলৈ গৈ থাকোঁ আৰু এইজোপা ঔটেঙা গছ পুৰণা আৰু ইয়াত বান্দৰবিলাকৰ এটা ভাল স্থান মানে থাকিবৰ কাৰণে ভাল এটা মানে সুবিধাজনক স্থান আছে আৰু ইয়াত বান্দৰবিলাকৰ কাৰণে মানে মানুহবিলাকে বিভিন্ন ধৰণৰ কল বন কিবা কিবি বিস্কুট চিস্কুট এনেকৈ লৈ আহে চ' আজি আমাৰ একো আনিবলৈ নহ'লে চ' চাওক চ' বন্ধুসকল এইটো এটা সমাধি হয় শ্ৰী শ্ৰী যদুমণিদেৱৰ আৰু ইয়াত আমি আহিছোঁ এতিয়া আবেলি সময়ত তেনেধৰণৰ কোনো মানুহ ইয়াত পোৱা নাই আমি আৰু এটা নিজান পৰিৱেশ এটা আৰু চ' বন্ধুসকল আমি এতিয়া শ্ৰী শ্ৰী অনিৰুদ্ধদেৱৰ যোনটো সমাধি আছিলে সেইটো আপোনালোকক মই দেখুৱাই আছোঁ এয়া চাওক শ্ৰী শ্ৰী অনিৰুদ্ধদেৱৰ সমাধি বুলি ইয়াত লিখা আছে আৰু এয়াই হৈছে শ্ৰী শ্ৰী অনিৰুদ্ধদেৱৰ ইয়াতে মৃত্যু হৈছিলে আৰু তেখেত জন্ম হৈছিলে লখিমপুৰ জিলাৰ নাৰায়ণপুৰ এখন গাঁও জন্ম হৈছিলে তাৰ পৰা তেওঁ ইয়ালৈ গুচি আহিলে আৰু ইয়াত তেওঁ এখন সত্ৰ পাতিলে সত্ৰ স্থাপন কৰিলে সত্ৰ স্থাপন কৰাৰ পিছত তেওঁ ইয়াতে লাষ্টত গৈ পেলাই মৃত্যুবৰণ কৰিলে শ্ৰী শ্ৰী অনিৰুদ্ধদেৱৰ সমাধি সেয়া দেখিছে চাওক চ' বন্ধুসকল এইটো অনিৰুদ্ধদেৱৰ থানৰ এটা পুখুৰী হয় ইয়াত বিভিন্ন ইয়াত
মানে কাছও আছে আগতে মই এই থানখনৰ এটা ভিডিঅ' বনাইছিলোঁ প্ৰথমতে আৰু তেতিয়া এই কাছটো আমি দেখিছিলোঁ আৰু এতিয়া কাছটো নাই তেনেকৈ মানে ইয়াত মানে যোনজন হেৰি চোৱা চিতা কৰা মানুহ আছিল তেখেতে আমাক কাছকেইটা দেখুৱাই দিছিলে আৰু তেখেতক আজি লগ পোৱা নাই গতিকে কাছটো তেখেতক দেখিবলৈও পোৱা নাই তেখেতে যেতিয়া আহাকৈ মাতিছিল তেতিয়া আমি কাছটো দেখিবলৈ পাইছিলোঁ চ' ইয়াৰ এইটো পুখুৰী হয় চ' বন্ধুসকল এইটো মণিকূট হয় আৰু এই মণিকূটত বৰ্তমান তলা লগাই থোৱা আছে কাৰণ এতিয়া আবেলি সময়ত কোনো নাহে গতিকে এতিয়া দোকান তলা লগাই থোৱা আছে আৰু এইটো নামঘৰ আৰু নামঘৰৰ ভিতৰৰ ফালে ফেনখন ঘূৰি আছে আৰু ইয়াত চাওকচোন চ' বন্ধুসকল ঠাইডোখৰ বহুত ধুনীয়া হয় আৰু বহুত মহত্ব আছে ঠাইডোখৰ শ্ৰী শ্ৰী অনিৰুদ্ধদেৱে যেতিয়া নাৰায়ণপুৰৰ পৰা গুচি আহি পেলাই এইডোখৰত থান পাতিছিলে আৰু তেতিয়া মানুহবিলাকে এই থানখন ধুনীয়াকৈ এতিয়ালৈকে চোৱা চিতা কৰি আছে আৰু থানখনলৈ বহুত দূৰ দূৰণিৰ পৰা মানুহবিলাক আহে মানুহবিলাকে ইয়াত ধুনীয়াকৈ থকা খোৱা বোৱা ধুনীয়াকৈ কৰিব পাৰে আৰু এইবিলাক অনুগ্ৰহ কৰি ৰন্ধন ব্যৱহাৰ কৰি পৰিষ্কাৰ কৰি যাব ইয়াত লিখা আছে এইবিলাক ৰান্ধনি ঘৰ হয় আৰু ৰান্ধনি ঘৰত লিখা আছে যে মানে ফলক লগাই থোৱা আছে যে ৰান্ধনি ঘৰবিলাক চফা কৰি থৈ যাবলৈ তেওঁলোকে অনুৰোধ কৰিছে কাৰণ ৰান্ধনি ঘৰবিলাক কিছুমান মানুহে লেতেৰা কৰি থৈ গুচি যায় সেইটো কাৰণে এইবিলাক ৰান্ধনি ঘৰ ধুনীয়াকৈ আহি পেলাই তেওঁলোকে মানুহবিলাকে খোৱা খাই বৈ আৰামছে যাব পাৰিব চ' বন্ধু এই বান্দৰ অকণমানি পোৱালিটোৱে চাওকচোন কিমান ধুনীয়াকৈ মাছৰ লগত খেলি আছে এতিয়া চাওক পোৱালিটোক মাকে কেনেকৈ মৰম কৰি আছে চ' বন্ধুসকল এতিয়া গৈ আছোঁ আমাৰ লখিমপুৰৰ পৰা মাজুলীলৈ যোনখন দলং বনাই আছে যোৰহাটলৈ যোনখন নতুনকৈ দলং বনাই থকা হৈছে সেই দলংখন কিমান দূৰ কাম আগবাঢ়িছে আপোনাক মই দেখুৱাবলৈ গৈ আছোঁ চ' গাইজ ভিডিঅ'টো চাই থাকিব আৰু যিসকল মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি দিব চ' গাইজ বলক চ' বন্ধুসকল বেছি দূৰ নাই আৰু সেই দলংখন ওচৰ পাবলৈ আৰু এইবিলাক চব ৰাস্তাৰ কাষত কেনেকৈ বৰ ধৰণৰ মূৰ্তিবিলাক থৈ দিয়া হৈছে আৰু মিচিং মানুহবিলাকে এইবিলাক খেতি কৰিছে বড়ো খেতি আৰু বহুত ধুনীয়া হৈছে ধানখিনি চ' গাইজ ব'লক চ' গাইজ পাই গ'লোহি দলংখন আৰু ইয়াত দলংখন ইয়াত চক পাইছোঁহি জেগাখন আৰু এতিয়া ৰ'ব বাইকখন মই লাহেকৈ পাৰ্কিঙত থৈ লওঁ আৰু চ' গাইজ ভিডিঅ'টো চাই থাকক চ' গাইজ ফাইনেল দলংখন পাইছোঁহি আৰু এইখনেই হৈছে দলংখন যোনখন লখিমপুৰৰ মাজুলীলৈ বনাই থকা হৈছে আৰু আপোনাক মই দেখুৱাম আৰু ইয়াত ভিডিঅ' কৰিব পৰাটো এলাউ নাই চ' গাইজ ভিডিঅ'টো চাই থাককচোন কেনেকুৱা কৰিব বনাইছে মই দেখুৱাই আছোঁ এতিয়া চক গাইজ লেবাৰে কাম কৰি আছে ওপৰত চ' গাইজ সেয়া চব ওপৰত কাম কৰি আছে আৰু দলংখনৰ কাম পূৰা চলি আছে হা চ' বন্ধুসকল দলংখন এইখন এতিয়া বনাই আছে আৰু এই যেতিয়া দলংখন হৈ যাব তেতিয়া মাজুলীলৈ যোৱা আৰু মাজুলী মানুহবিলাকৰ কাৰণে আমাৰ এইফালে অহা যদি সহজ হৈ যাব তেতিয়া ফেৰী দুৰ্ঘটনা বা তেনেকুৱা ধৰণৰ কোনো দুৰ্ঘটনা নহয় চ' বন্ধুসকল অতি হৈ গ'লে আমাৰ মানুহবিলাকৰ কাৰণে সুবিধা হ'ব চ' বন্ধুসকল এইবিলাক খুঁটা চক কিমান ডাঙৰ ডাঙৰ খুঁটা পুতিছে আৰু এইফালে গৈ পেলাই মাজুলী যাবগৈ লাগিব আৰু এই যোনটো ৰাস্তা দেখিছে কেঁচা ৰাস্তা আৰু এইফালে এনেকৈ ঘাটলৈ যায়গৈ চক গাইজ দলং চ' বন্ধুসকল দলংখন এখন চক আৰু কিমান সা সামগ্ৰী লাগে এইবিলাক দলং বনাবলৈ হ'লে
চক গাইজ আৰু শুইখন দেখিছে সেইখন হৈছে আমাৰ লুইটখন আৰু যেতিয়া পানী হয় ইয়ালৈকে পানী হৈ যায় আৰু এইফালে মানুহবিলাক মাজুলীলৈ অহা যোৱা কৰি থাকে যেতিয়া এইখন দলং হৈ যাব তেতিয়া মানুহবিলাকৰ কাৰণে অতি পূৰা সুবিধা হৈ যাব চ' গাইজ ভিডিঅ'টো চাই কেনেকুৱা পালে কমেণ্ট কৰি জনাব আৰু যিসকলে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি দিয়া নাই ছাবস্ক্ৰাইব কৰি দিব চ' গাইজ বেলেগ এটা ভিডিঅ'ত আপোনালোকক পুনৰ লগ পাম চ' গাইজ বাই বাই